পথ দুৰ্ঘটনা ৰোধ কৰা আৰু সজাগতা বৃদ্ধি কৰিবলৈ এগৰাকী ব্যক্তিৰ হেলমেট বিতৰণ। ৰূপহীঘাটৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত হোৱা পথ দুৰ্ঘটনা ৰোধ আৰু সজাগতা বৃদ্ধিৰ উদ্দেশ্যেৰে শতাধিক হেলমেট বিতৰণ। তেজপুৰৰ ৰহিমউদ্দিন আহমেদ নামৰ ব্যক্তিজনে আমবাগান আৰক্ষীৰ সহযোগত সন্ধিয়াৰ ৰাজপথত হেলমেটবিহীন বাইক আৰোহীক একোখনকৈ হেলমেট বিতৰণ কৰাৰ লগতে বাইক আৰোহীসকলৰ মাজত সজাগতা বৃদ্ধি কৰে। ৰহিমউদ্দিন আহমেদ নামৰ এগৰাকী সাধাৰণ ব্যক্তিয়ে লোৱা এনে পদক্ষেপক সচেতন ৰাইজে একেমুখে প্ৰশংসা কৰিছে। সদায় পিন্ধিবা, এইখন গাঁৱৰে হয়, ইয়াৰে লোকেল ল'ৰা, সদায় পিন্ধিবা। আৰু কোনোবা যদি হেলমেট পিন্ধা নাই তাকো ক'বা যে হেলমেট পিন্ধিবা। আৰু হেলমেট খালি পিন্ধিলে নহয়, ফিটাটো মাৰিবা। ফিটাটো সদায় নামাৰাকৈ হেলমেট খালি পুলিচৰ ঘৰত লিখিবা। ISI থকা হেলমেট আছে, সদায় পিন্ধিবা। লাইট কোনো প্ৰব্লেম নাই, আমি সদায় হেলমেট পিন্ধোঁ। আমি হেলমেট নহ'লে গাড়ী চলাব নোৱাৰোঁ, এনেকুৱা হৈছে। দেই ধন্যবাদ দিয়া। হেলমেট পিন্ধিব, যেতিয়া মটৰচাইকেল চলাই হেলমেট পিন্ধিব।